নমস্কাৰ, ৰিয়াজুল ষ্টাডি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 2 বুদ্ধিয়ক বীৰবল এই পাঠটোৰ 3 নম্বৰৰ কুৱেশ্যনখিনি আজি আমি আলোচনা কৰিম। এতিয়া বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো দিছে যে ক নম্বৰ, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? উত্তৰ, অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। ক নম্বৰ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল? উত্তৰ, আকবৰে বীৰবলক সুধিছিল যে বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে? গ নম্বৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল যে জাহাপনা, ফেঁচা দুটাই দুখন অৰণ্যৰ ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। খ নম্বৰ, পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল? উত্তৰ, পশু পক্ষী নোহোৱা 40খন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃকে সুধিছিল। ঙ নম্বৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পৰা যাব বুলি কৈছিল? উত্তৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খনমানহে তেনে অৰণ্য দিব পৰা উত্তৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। প্ৰথম নম্বৰ, ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? উত্তৰ, ৰাজকন্যাৰ পিতাকে 2 মাহ সময় বিচাৰিছিল। উত্তৰ, ৰাজকন্যাৰ পিতাকে 2 মাহ সময় বিচাৰিছিল কাৰণ পাত্ৰীৰ পিতৃয়ে কৈছে যদি 2 মাহ সময় অপেক্ষা কৰে তেনেহ'লে 40খন কিয় 50খনতকৈও অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব। প্ৰথম নম্বৰ, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? উত্তৰ, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি বীৰবলে কৈছিল। জ নম্বৰ, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? উত্তৰ, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। আকবৰে শেষত বীৰবলক কি কথা কৈছিল? উত্তৰ, আজি আমাৰ বন ভ্ৰমণ অতি ফলপ্ৰসূ আছিল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ মোৰ কোনো হেঁপাহ নাই, গতিকে পুনৰ ৰাজপ্ৰসাদলৈ যাওঁ।